আজি BPF, BJP, AGP আৰু যিবিলাকে ৰাজনৈতিক দলত যোগদান কৰা নাছিলে তেওঁলোকেও আহিছে। আচলতে আমাৰ UPP দলৰ যি নীতি আৰু আদৰ্শ, এই নীতি আৰু আদৰ্শটো ভাল পাই পেলাই আৰু আমাক দলৰ বিশ্বাস কৰি পেলাই তেওঁলোকে ৰাজনৈতিকভাৱে কাম কৰিম বুলি BTCত পৰিৱৰ্তন ঘটাম বুলি তেওঁলোকে আমাৰ দলত যোগদান কৰিছে। UPP কিমান আশাবাদী? আমিতো বহুত আশাবাদী। আজিৰ তাৰিখত আমি ইমানখিনি এখন আমি পাম বুলি সেইটো আমি নকওঁ। আমাৰ ৰাইজৰ যিটো সঁহাৰি, বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো সঁহাৰি, বিভিন্ন ৰাজনৈতিক দলবিলাকৰ সঁহাৰি, সেইটো যদি আজি চাবলৈ আমি যাওঁ, নিশ্চিতভাৱে আমি 2020 এই BTC পৰিষদত UPPৰে চৰকাৰ হ'ব। ৰাইজে কিয় ভোট দিব আপোনালোকৰ UPP? ৰাইজে এইটোৰ কাৰণে ভোট দিব, UPPৰ ওপৰত তেওঁলোকৰ বহুতখিনি আশা আছে। UPPলে যিখিনি কাম কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছে, ইয়াত মানে জাষ্টিছ, ছিকিউৰিটি এণ্ড ডেভেলপমেণ্ট, এই তিনিটা বিষয় বস্তুটোক লৈ পেলাই আমি ৰাইজৰ ওচৰত কাষ চাপিছোঁ। আৰু 17টা বছৰত হাগ্ৰামা মহিলাৰ নেতৃত্ব যিটো চৰকাৰ, এই চৰকাৰৰ ওপৰত ৰাইজে সম্পূৰ্ণভাৱে আস্থা হেৰাই পেলালে, যাৰ কাৰণে আজি ৰাইজে বিকল্প দল হিচাপে বিচাৰিছে। আৰু আজি বিকল্প দল হিচাপে আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে থিয় হৈছে। কোকৰাঝাৰৰ যিটো মানে মাছ গেদাৰিং হৈছিলে উইমেনসকলৰ, তাতে মানে উইমেনসকলে মানে মেচিভভাৱে ভাগ লৈছিলে BPF, কি ক'ব আপুনি? নাই, কোকৰাঝাৰৰ যিটো মাছ গেদাৰিং আচলতে আমাৰ ওদালগুৰি, বাক্সা বা ঠিক তেনেকুৱা অন্যান্য ঠাইৰ পৰা তেওঁলোকে মহিলা আত্মসহায়ক গোটৰ মিটিং বুলি তেওঁলোকে মাতি নিছিলে, ছেল্ফ হেল্প গ্ৰুপৰ মিটিং বুলিহে তেওঁলোকে মাতি নিছিলে। আৰু গাঁও অঞ্চলত যিবিলাকে ছেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকক মানে পইচা দিম বা ঠিক তেনেকুৱা নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে এইখিনি পলিচিটো লয়। আৰু এই হিচাপে গৈ পেলাই তেওঁলোকে যিহেতু ছেল্ফ হেল্প গ্ৰুপৰ মিটিং বুলি মাতিছিলে, সেই হিচাপে ছেল্ফ হেল্প গ্ৰুপৰ মহিলাখিনি গৈছে। আচলতে আমাৰ এই অঞ্চলৰ পৰা যিবিলাকে ছেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ গৈছে তেওঁলোকে প্ৰকৃততে BPF নহয়, তেওঁলোকক তাতে নি পেলাই BPF সজোৱা হৈছে। এই হিচাপে তেওঁ সজাই তোলা সেইটো BPFৰ মহিলা মানে গোটৰ বিশাল গণসভা বুলি তেওঁ সজাই তুলিছে। হাগ্ৰামা মহিলাৰ দেৱে কৈ আছে তেওঁ এতিয়াও দুৰ্বল হোৱা নাই, চৰকাৰ আকৌ গঠন কৰিব, কি ক'ব? নাই, সেইটো কোনো এটা ৰাজনৈতিক দলে কোনেও কেতিয়াও নিজক দুৰ্বল বুলি নাভাবে আৰু কেতিয়াও নকয়, চবে নিজক শক্তিশালী বুলিয়ে কয়। আজিৰ তাৰিখত UPPৰ যিটো জনসমাৱেশ বা জনসমৰ্থন, জনাদেশ, এই জনাদেশটো যদি চায়, পাব্লিক ছাপৰ্টটো যদি চায়, তেতিয়াহ'লে UPPতকৈ তেওঁ শক্তিশালী না হাগ্ৰামাতকৈ আমি শক্তিশালী, সেইটো ৰাইজে বিচাৰি কৰি আছে। এতিয়া ফেক্টৰ কোন হ'ব আপোনালোকৰ কাৰণে? আমাৰ কাৰণেতো ফেক্টৰ বুলি ক'লে আমাৰ ইয়াত ফেক্টৰ একোৱেই নাই বুলি আমি ক'ব লাগিব। ফেক্টৰ হিচাপে আমি চেলেঞ্জ হিচাপে লৈছোঁ। আমি ইয়াত 17 বছৰে যিটো ৰাইজে মানে উন্নয়নৰ পৰা সুবিধাৰ পৰা বঞ্চিত হৈ আছে, সেইখিনিহে আমি চেলেঞ্জ কৰি পেলাই আমি এতিয়া কাম কৰিবলৈ লৈছোঁ। যোগেশ্বৰ কলিতা আৰু হীৰাখনে একগোট হ'ল, কি ক'ব? তেওঁলোকৰ কথা সেইটো, তেওঁলোকৰ একগোট হৈ আছে না বিভাজন হৈ আছে, তেওঁলোকেতো আজি তাৰিখ নহয়। আজি চাওক, হীৰাখৰণীয়া ডাঙৰীয়াৰে হওক বা যোগেশ্বৰ কলিতা ডাঙৰীয়াৰ মানুহখিনিয়ে হওক, আজি যিখিনি মানুহ UPPত যোগদান দিছে, প্ৰায়ভাগ মানুহে বিগত দিনত হীৰাখৰণীয়া বা যোগেশ্বৰ কলিতা তেওঁলোকৰ টীমত থকা মানুহখিনি আমাৰ লগত যোগদান দিছে। গতিকে তেওঁলোকৰ মানে একত্ৰিত হ'লেও বা বিভাজন হ'লেও তেওঁলোকে যে BTCত বা BTRত শাসনৰ ভাৰ দায়িত্ব ল'ব নোৱাৰিব, সেইটো সম্পূৰ্ণভাৱে মানে পাব্লিকে বিশ্বাস কৰিছে।